আজি মই এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ ঘৰত এটা বস্তু বনাই আছে মায়ে বনাই আছে সেই বস্তুটো আপোনালোকক দেখাবলৈ গৈ আছোঁ বলকচোন বস্তুটো কেনেকৈ বনাইছে মায়ে কেনেকৈ কি কৰিছে আপোনালোকক দেখাই আছোঁ ময়ো অলপ চলপ মাজে মাজে কৰোঁ যদি মই সিমান এটি এক্সপাৰ্ট নহয় এইটো যেন মই আপোনালোকক দেখাব নোৱাৰিম কাৰণ আগৰ প্ৰচেছখিনি অলৰেডি হৈ গৈছে কিন্তু তাৰে পিছৰ প্ৰচেছখিনি দেখাম আৰু এইটো যে প্ৰচেছো মই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে দেখাম প্ৰথমে বলকচোন আজিৰ ভিডিঅ'টোত মই এইখিনি দেখাই অ' মা হ্যাঁ কি বুই আছা এখন চাদৰ বৈ আছোঁ কি সূতা দিছা দিকটো আছে পদ্মিনী বাণীটো আছে কৰিশ্মা পাত আৰু ফুল দিছোঁ পদ্মিনী দি পিংক কালাৰৰ পিংক কালাৰৰ ফুল গাত গোটেই না আছে আৰু কিমান দিন লাগিব এখন অলতে এখন ঘনকৈ ফুল দিলে 5 দিনত তলব আৰু যদি পাতলাকৈ ফুল দা তেতিয়াহ'লে 3 দিনৰ ভিতৰত তলব মই কাম বন কৰি আহি শালত বহুতো সেইকাৰণে অলপ টাইম লাগে এতিয়াতো এইবাৰে হ'ল দেচোন গধূলি হ'লি ফুলবিলাক কি মানে বট তুলি থোৱা আছে না কি 3টা পাক বটলি থৈ আছে আৰু 3টা বাকী কেইটা মই 8টা পাক বাচিব লাগে বাচি উল্টে ফালে খ মাৰি দিলেহে এটা ফুল সম্পূৰ্ণ হয় তই বোৱা আগৰ কাপোৰবিলাক আজি ভিতৰত দেখাম হ্যাঁ এইটো তই বৈ লচোন অলপ আগতে মাৰ শালত কেনেকৈ কাপোৰ বৈ দেখাইছিলে মায়ে কেনেকৈ বনায় ময়ো অলপ চলপ শিকি আছোঁ ভালকৈ জনা হোৱা নাই বাট এতিয়া মায়ে বোৱা এই এছ কালাৰৰ কাপোৰবিলাক মই আপোনালোকক দেখাম এইযোৰ মায়ে অলৰেডি পিন্ধিছে আৰু মানে ৰেডি কৰি লৈছে পিন্ধাৰ কাৰণে এইযোৰা পদ্মিনী সূতা বৈছে আৰু ইয়াত কালাৰ দিছে ব্লেক আৰু এইটো অলপ গল্ডেন কালাৰ টাইপ আৰু লগত পিংক কালাৰ ইয়াৰ লগত ব্লাউজ পিছো আছে ব্লাউজ পিচটো ৰেডি কৰিছে মায়ে মাৰ জোখত বনাইছে ময়ো মাজে মাজে পিন্ধোঁ বাট মই এইটোৰ লগত ইয়াৰ মেটচিং কালাৰ ফুলৰ মেটচিং কালাৰ লৈ কিবা এটা কালাৰ লৈ মই পিন্ধোঁ এইযোৰা মায়ে ৰেডি কৰিছে আৰু মায়ে পিন্ধিছেও 2-3বাৰকৈ ময়ো মাজতে পিন্ধিছোঁ আৰু এইযোৰা আপোনালোকক প্ৰথম দেখালোঁ এইযোৰাত বুইছে পদ্মিনী পাত ইয়াৰ লগত ইয়াৰ ছাইড পটি লগাইছে ধুনীয়াকৈ আপোনালোকক ইয়াৰ ফুল লুকটো মই দেখাই দিছোঁ এইখন হৈছে চাদৰ সৰু সৰু বুটা দিছে বেছি ডাঙৰ বুটা দিয়া নাই চাদৰৰ এইখিনি পাৰি বনাইছে ইয়াতে ছাইডত আৰু অকল ব্লেকেৰে ফুল দিছে এইযোৰা জনাব কেনেকুৱা লাগিছে এইযোৰা হ'ল প্ৰথম কাপোৰ মই দেখালোঁ আপোনালোকক নেক্সট এইযোৰা পদ্মিনী বুইছে 3টা ৰঙৰ ফুল দিছে য়েল্লো ব্লু এণ্ড পিংক আৰু মাজত এনেকুৱা ধৰণৰ বুটা দিছে বাণীটো বৈছে কৰিশ্মা পাত এইটো ৰেডি কৰা নাই এইযোৰ হ'ব মোৰ ভাল লাগিছেনে জনাব এইযোৰ মই ৰাখিম মোৰ কাৰণে এইখন চাদৰ ছাইড পটি লগাব বৰ্তমানো বাকী আছে লাহে লাহে ৰেডি কৰিম আৰু নতুনকৈ ওলাইছে মাত্ৰ ইয়াৰে মেখেলাখন চাগে হালতে আছে বৰ্তমান কৰা নাই নেক্সট এইযোৰো পদ্মিনীত কৰিশ্মা পাত বৈছে ইয়াতো 3টা ৰঙৰ ফুল দিছে ইয়াৰ ফুলৰ ডিজাইনটো কিছু বেলেগ অলপ গছ টাইপৰ ফুল এটা দিছে আৰু সন্মুখত এনেকৈ পাৰি বৈ দিছে তাৰপিছত ইয়াত মাজত সৰু সৰু কিছুমান বুটা দিছে মানে এই ফুলটোৰ মাজত যিখিনি বুটা মাজত যিটো ডিজাইন আছিল ন এইটো বুটা বনাই ইয়াতে দিছে এইখন হৈছে মোৰ লগৰ ছোৱালী এজনীয়ে নিব এইযোৰ কাপোৰ একচুৱেলি মায়ে মাজে মাজে এইবিলাক বৈ বিক্ৰী কৰে আপোনালোকৰ ভাল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মোক জনাব কমেণ্টত কাৰোবাক লাগিলে মই দি দিব পাৰিম যদি এভেইলেবল থাকে এইযোৰ নেক্সট দেখালোঁ ছেকেণ্ড কাপোৰযোৰ এইযোৰ আছে থাৰ্ড কাপোৰ আপোনালোকে দেখিছে ইয়াৰ কালাৰটো অলপ বেলেগ মানে আগৰ যিটো কালাৰ দেখাইছিলোঁ এছ কালাৰ সেইটো কালাৰত ইয়াত গ্ৰীণ কালাৰৰ পদ্মিনী পাত বৈছে আৰু ইয়াত ফুল দিছে য়েল্লো চকলেট কালাৰ আৰু ব্লু কালাৰেৰে গাটোত সৰু সৰু বুটা দিছে সৰু মানে মিডিয়াম সাইজৰ বুটা দিছে বেছি সৰুও নহয় এইটো বুটা দিছে এই বুটাটো মাই দিছে ইয়াৰ পৰা সৰু কৰি ইয়াতে বনাই দিছে
এইযোৰা অলপ বেলেগ ধৰণৰ হ'ল কাপোৰযোৰ, বেলেগ কালাৰৰ কৰি বুইছে। এইযোৰা এজনী খুৰীয়ে নিব আৰু ইয়াৰে এইটো হৈছে ছাইড পটি। এইযোৰা কাপোৰত এইটো ছাইড পটি যাব। আপোনালোকে জনাবচোন কেনেকুৱা পাইছে, ভাল পাইছে নে বেয়া পাইছে। ইয়াৰ লগত এয়া মেখেলা আছে আৰু ব্লাউজ পিছো ইয়াৰ লগত এই ছেম কালাৰৰ থাকিব আৰু ব্লাউজ পিছৰ লগত পটিও থাকে এনেকুৱা কালাৰৰ। আৰু মই আগলৈকে আপোনালোকক মাৰ বিভিন্ন কাপোৰৰ বোৱাৰ কালেকশ্যন মই দেখুৱাই যাম। এইবাৰ এইখিনিয়ে মাই বনাই আছে আৰু বৰ্তমানো শালত কিবা কিবি কাপোৰ আছে। চ' এভৰিৱান, মই আপোনালোকক মাৰ বোৱা কাপোৰৰ কালেকশ্যনখিনি দেখালোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিছে। এইটো কালাৰ পিছত মই চাগে হোৱাইট কালাৰ লগাব, বগা। আপোনালোকক কাৰোবাক লাগিলে কমেণ্টত জনাই দিব আৰু এইখিনিও জনাব যে কাপোৰখিনি কালেকশ্যনখিনি বা বোৱা কাপোৰখিনি আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু এনেদৰে নেক্সট যি কাপোৰ মাই বনাই থাকে মই নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই যাই থাকিম। মাই কেনেকুৱা ধৰণৰ কাপোৰ, কেনেকুৱা ধৰণৰ ফুল তুলিছে, কেনেকুৱা ধৰণৰ কাপোৰ লগাইছে আপোনালোকক মই দেখাই যাই থাকিম। নেক্সট মই ভিডিঅ' বনাই থাকিম, কাপোৰ নতুন নতুন কাপোৰ ওলাই থাকিব, মই ভিডিঅ' বনাই থাকিম, আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। চ' আজিৰ ভিডিঅ'টি মই এইখিনিতে সামৰিছোঁ। নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ভিডিঅ'টি যদি ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব, মৰম দি যাব। আকৌ এটি ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।